হয় চাওক, কালি যিটো ঘটনা আমি শুনিবলৈ পালোঁ, যিজন ছাগলীৰ গৰাকী আৰু ছাগলী পশুপালন কৰি আছিল, এই ঘটনাটো অকল এদিন বুলি নহয়। কালি এই ঘটনাটো হোৱাৰ পিছত মই যিজন বাইদেউ তাতে আহিছিলে ডিউটিত, তেওঁ বাইদেউৰ লগত মই ফোনযোগে সুধিলোঁ যে বাইদেউ কি হৈছিলে। এই বাইদেউজনী ক'লে যে নাই, আমি পৰা নাই, এনেকুৱা সুবিধা নাছিলে। কি সুবিধা নাছিলে মানে প্ৰেগনেণ্ট ছাগলীজনী যিখিনি কাটিবলৈ বা যিখিনি অপাৰেশ্যন কৰিবলৈ যিখিনি সুবিধা লাগে, এইখিনি সুবিধা বোলে তেওঁৰ লগত নাছিল। তেতিয়া মই ক'লোঁ, আপোনালোকে ইমাৰ্জেঞ্চি ডিউটিত কি লৈ ঘূৰি ফুৰে? অকল পেলুৰ ঔষধ লৈ যদি আপোনালোকে ইমাৰ্জেঞ্চি ডিউটি কৰিবলৈ যায়, তেনেহ'লে আমাৰ যে গৰু ছাগলীবিলাক আছে, এইবোৰ কেনেকৈ আপোনালোকে ট্ৰিটমেণ্ট কৰিব? তেতিয়া বাইদেউজনী ক'লে, নাই আপোনালোকে কমপ্লেইন কৰক, আমি যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ। মানে ধমকি দি কৈ দিলে, আপোনালোকে কমপ্লেইন কৰক আৰু মই ছাগলীটো ৰেফাৰ কৰি দিছোঁ। ক'ত ৰেফাৰ কৰিছে? আৰু বাইদেউজনী কৈছে যে ৰেফাৰ কৰাৰ পিছত আৰু হস্পিটেললৈ পঠাইছে, সেইটো হস্পিটেল বন্ধ। মই ক'লোঁ যে যিটো হস্পিটেল বন্ধ আছে, সেইটো হস্পিটেললৈ আপুনি ৰেফাৰ কেনেকৈ কৰিব? ইয়াক এইটো কথা কোৱাৰ পিছত বাইদেউজনী ফোনটো ৰাখি দিলে। এতিয়া কথা হ'ল, ৰবিবাৰ শনিবাৰে যদি আমাৰ হস্পিটেল বন্ধ ৰাখিব লগা হয়, এনেধৰণে যদি পশু চিকিৎসাৰ নামত যদি আমাৰ গৰু ছাগলী মৰিব লগা হয়, তেনেহ'লে আমাৰ যি পশু চিকিৎসকসকল আছে বা হস্পিটেলক বন্ধ কৰি দিব লাগে। কিয়নো এটাৰ পিছত এটা যদি আমাৰ গৰু ছাগলী সাধাৰণ দুখীয়া লোকে যদি পুহি কিনে তাৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰে, এনেকুৱা পশু চিকিৎসক আৰু হস্পিটেল বন্ধ কৰি দিব লাগে। চৰকাৰখনেতো দমফালি মাৰি কৈ থাকে যে আমি পশু চিকিৎসক, তাৰপাছত ফাৰ্মাৰসকলৰ কাৰণে বহু সা সুবিধা দি আছোঁ। অকল পেলুৰ ঔষধ আৰু ভেকচিন দি গৰু ছাগলী বচাব যদি ভাবিছে, এটা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে ইয়াৰ ফলতে মই ক'ব বিচাৰোঁ, বিজনীৰ যি SDPO ছাৰ আছে, এই ঘটনাটো সম্পূৰ্ণৰূপে তদন্ত কৰিব লাগে আৰু আগন্তুক দিনত যাতে এনেকুৱা দুখীয়া মানুহৰ পৰা গৰু ছাগলী মৰিব লগা নহয়, যাতে তাৰ পৰা 2 টকা যাতে উপাৰ্জন কৰিব পাৰে, তাৰ প্ৰতি যাতে আপোনালোকে লক্ষ্য ৰাখে। কি হৈছিল ঘটনাটো? ঘটনাটো মানে এই ছাগলী হেল্পলাইন গাড়ী মই ফোন কৰিছিলোঁ, এই জ্যোতিস্মিতা বাইদেউ, এই পশু চিকিৎসক, তেখেতক পঠাই দিছে এই ৰৌমাৰীৰ পৰা তেখেতক পঠাই দিছে। আহি কিনে প্ৰেগনেণ্ট ছাগলীটো হাত দিছে, গল্ফ লগাই কিনে হাত দি কিনে টানি ঠেংটো ভৰিটো ছিঙি দিছে। ভৰিটো ছিঙি দি কিনে এইবাৰে নোৱাৰিলে আৰু এজন ল'ৰা মাতিলে, জ্যোতিস্মিতা এই পশু চিকিৎসকে মাতি কিনে সেই ল'ৰাটোও প্ৰায় আধা ঘণ্টা মানে চেষ্টা কৰিলে, মানে ছাগলীটো এতিয়া মৰে। তেতিয়া ল'ৰাটো ক'লে, মই ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰোঁ, গুচি গ'ল কৈ কিনে। আৰু পশু চিকিৎসক মেডাম জ্যোতিস্মিতা মেডামেও গুচি গ'ল, মোক কৈ যে মেডিকেলত লৈ যাওক। মেডিকেলত লৈ আহিলোঁ, চাওঁ গেটটো বন্ধ। এইবাৰ 40 মিনিট পিছত গেট খুলি দিলে, ইয়াতে মানুহ নাই। বৰ্ণালী মেডামক ফোন কৰিলোঁ, বৰ্ণালী মেডামে ক'ল আজি ৰবিবাৰ বন্ধ আছে। তেনেকৈ মোৰ পশুটো মৰি গ'ল। এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহয়, মোৰ মৰি গৈছে আৰু আছে, এইবিলাকো যাতে এই ডক্টৰৰ পশু চিকিৎসক ডক্টৰৰ কাৰণে যাতে এইবোৰ নহয়, এনেকুৱা ঘটনা যাতে নহয়, মোৰ ক'ব লগা এইখিনিয়ে।